নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা সেৱা জনাইছোঁ আৰু লগতে আজি মই আহিছোঁ ছয়গাঁও সমষ্টিৰ পান্তান মৌজাৰ কাহুৱা গাঁৱত আৰু লগতে তাৰে এখন সৰু বুলিয়ে ক'ব লাগিব তাৰে এখন আশ্ৰমত আপোনালোকক তাৰ পৰিৱেশ দেখুৱাম বুলি ভাবিলোঁ তাৰ কাৰণে এটি সৰু ভিডিঅ' কৰি আপোনালোকৰ ওচৰত দিম বুলি ভাবিলোঁ গতিকে আপোনালোকক তাৰে কিছু পৰিৱেশ দেখুৱাম আৰু লগতে তাৰ কিনো ঐতিহ্য আৰু তাতেনো কিনো ইতিহাস আছে তাৰে সংক্ষেপকৈ আপোনালোকক তাৰে এটা ভিডিঅ' দিম বুলি ভাবিলোঁ গতিকে সেই হিচাপে আপোনালোকৰ ওচৰত কাষ চাপিছোঁ আপোনালোকে চাই যাব আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকে মৰম দি যাব যাতে আগুৱাই যাব পাৰোঁ আৰু এনেকৈ যাতে আধ্যাত্মিকতাৰ যিকোনো কথা বা আধ্যাত্মিকতাৰ কিছু জাগা দেখুৱাব পাৰোঁ আপোনালোকৰ সকলোৰে সহায় সহযোগিতা লাগিব আহক আমি আশ্ৰমখনৰ কিছু পৰিৱেশ দেখুৱাওঁ এনেকুৱাই পাহাৰুৱা স্থান আৰু লগতে এনেকৈ মানে নিৰ্জন স্থান আৰু এইখন হৈছে গণেশ আশ্ৰম আপোনালোকে আহিব পাৰে গতিকে শান্তি পৰিৱেশ ইয়াতে বিশেষ গাড়ী মটৰৰ হাই হাল্লা নাপাব গতিকে সকলো ফালে কেৱল মাত্ৰ প্ৰকৃতিয়ে ভৰপূৰ আৰু ধুনীয়া মনোমোহক স্থান আপোনালোকে আহিব পাৰে আহিলে আপোনালোকে আমাক কমেণ্টত জনাব মই আপোনালোকক লোকেশ্যন দিম ইয়াৰে আশ্ৰমখন কোনো চৰকাৰৰ সহযোগিতা আৰু লগতে কোনো দল সংগঠনৰ ফালৰ পৰাও একো পোৱা নাই আৰু লগতে ইয়াতে যিখিনি ভক্তবৃন্দ আহে বা যিখিনি জড়িত আছে সেইখিনি ভক্তবৃন্দৰ দ্বাৰা এক টকাৰে এইখন আশ্ৰম গঠিত হৈছে আৰু লগতে এইখন আশ্ৰম তেনেকুৱাকৈ সম্পূৰ্ণভাৱে বা ধুনীয়াকৈ চলি আছে গতিকে এইখিনিৰ কাৰণে ভকতসকলক ধন্যবাদ মোৰ ফালৰ পৰা জনাইছোঁ বাৰু আহক এইটো হৈছে নাৰায়ণৰ মন্দিৰ ইয়াতে মহাপ্ৰভুৰ হেৰি কৰে আৰু লগতে এইখন হৈছে শাস্ত্ৰ আৰু লগতে এতিয়া মহাভাগৱত আদি কৰি বহু শাস্ত্ৰ আছে গতিকে ইয়াতে নাৰায়ণৰ আৰাধনা কৰে গতিকে এনেকুৱা পাহাৰৰ স্থানত এনেকৈ মহাপ্ৰভুক চিন্তন কৰি আছে আৰু অজিত জনে শুদ্ধ ভাৱে হৰিত হৰণ লুয়া হৰি কহুৰ হৃদয় বুলি আছে অহৰিৰা প্ৰসাদে হিত বিঘ্নিৰ মুণ্ডত ফুৰি দিয়া হৰি গুণ গায়া নাচে আর সকল নিগমলতা তাৰ অবিখানি কৃষ্ণ নাম চৈতন্য স্বৰূপ আর হুমধুৰ হুমংগল শ্ৰদ্ধায় হেলাই লুয়ায় নৰ মাত্ৰ তৰে ভূপ অবিনাশী ফল কাক কৈছে অবিনাশী ফল য'ত মানে এডাল কাটিলে এডাল আৰু সৃষ্টি হৈ আৰু মনুষ্যসকলক মানে এটা ফল দান কৰিব পাৰে সেইবিলাক হয় মানে কৃষ্ণ ভগৱন্তৰ তেনেকুৱা শক্তি আছিল চৈতন্য কৈছিল নহয় নাৰদে কৈছিল চাৰিটা দিশতে চাব আপোনালোকে চাৰিও চাইডে কেৱল মাত্ৰ গছ গছনি দেখা পাব পাহাৰৰ মাজৰ একোৰা স্থানত এইখন আশ্ৰম অৱস্থিত আৰু অনুষ্ঠান সমাপন হোৱাৰ পিছত ভকতসকলে প্ৰসাদ গ্ৰহণ কৰি থকাৰ দৃশ্যাংশ আহক আগলৈকে চাওঁ নমস্কাৰ আমি গতিকে আজি কাহুৱাৰ আশ্ৰমখনত আহিছোঁ গতিকে সেই আশ্ৰমখনৰে যিজন সেৱক বা যিজনে পৰিচালনা আৰু লগতে যিজনে চলাই আছে গতিকে এতিয়া আমি বাবা বুলিয়ে গতিকে সকলোৱে জানাজাত গতিকে তেওঁৰ নাম হৈছে শ্ৰীযুত হৰিচৰণ ৰাভা গতিকে তেওঁৰ পৰা আমি জানো আহক এইখন গণেশ আশ্ৰমৰ বিষয়ে অকণমানকৈ দিয়ক বাবা আপুনি সেই আশ্ৰমখনৰ বিষয়ে অকণমান জনাই দিব
এই আশ্ৰমখন অৰণ্যৰ মাজতে আছিল, কিন্তু অৰণ্যৰ মাজত থাকিলেও ইয়াত তাৰ কোনো গণেশৰ শিল কোনো জানা নাছিল। গণেশ যে এতিয়া আছে গণেশদেৱে এই কথাটো জানা নাছিল। কিন্তু একজন লাংটাৰ মহিলা মানুহৰ পৰা সহায় লৈ আমি তেওঁ কৈছিল যে এইখিনিৰ ভিতৰতে এটা গণেশ মন্দিৰ আছে হ'ব আৰু গণেশ এই মূৰ্তি এটা আছে, এইবুলি আমি বিচাৰি চাওঁতে পাৱা হৈছে। আজি ভালেখিনি বছৰ হ'ল। মুঠৰ ওপৰত তেতিয়াই মানে ধৰ এইখন আশ্ৰম প্ৰতিষ্ঠা হ'ল আৰু লগতে তেনেকৈ জানাজাত হ'ল দিয়কচোন। আৰু তেতিয়াৰ পৰাই অনুষ্ঠানভাগি এনেকৈ চলি আহি আছে। দিয়ক ভাল। আৰু আপুনি এইখিনি কোৱাৰ কাৰণে আপোনাক ধন্যবাদ। আৰু লগতে আশ্ৰমখন চলি যাওক। আৰু আপোনালোক সকলেও যদি ভিডিঅ'টো চাই যদি আহিব বিচাৰে, এইখন আশ্ৰমৰ মানে যি মনোমোহা দৃশ্য তাত যদি আপোনালোকে উপভোগ কৰিব বিচাৰে, আহক। আমি ইয়াৰ সেই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আমি ইয়াৰ লিংক দিম, লোকেশ্যন দিম, আপোনালোকে আহিব পাৰে আৰু ইয়াৰ পৰিৱেশসমূহ চাই ইয়াৰ সুন্দৰ মনোমোহা দৃশ্য উপভোগ কৰিব। আপোনালোকেও যে গতিকে আশ্ৰমত আহি থাকে, আশ্ৰমখনত আহি কেনেকুৱা লাগে? বা আমাৰ সেইটো আমি মানে কিমান ভাল লাগিছে আৰু কিমান ভাল লাগে এইটো আমি ক'ব নোৱাৰোঁ। ইমান আনন্দ লাগিছে ইয়াত আহি পেলাই, খুব আনন্দ লাগিছে আমাৰ। হয়, এনেই কিমানমান দিনৰ পৰা আপোনালোকে জানে এইখন আশ্ৰমৰ বিষয়ে? আমি এইখন আশ্ৰমৰ পৰা আজি জানাজাত মোটামুটি 7-8 বছৰৰ পৰা আমি গম পাওঁ, কিন্তু এই আশ্ৰমখন বহু আগৰ পৰাই চলি আহি আছে। আৰু যিজন ইয়াৰে বাবা, তেখেতে নিজে নিজেই কৰি আছিলে। যেতিয়া অলপ প্ৰচাৰ হ'ল তেতিয়াৰ পৰা আৰু আমিও এনেকৈ অহা যোৱা কৰোঁ আৰু আহি আনন্দ লাগে, খুব আনন্দ লাগে। আহি ইয়াৰ পৰা যাব মন নাই, ইয়াতে পাঠ কৰিলে পাঠ কৰি থাকিব মন যায়। খুব ভাল লাগে আৰু। দিয়ক ধন্যবাদ। এই শিলটিকে গণেশৰ প্ৰতিমূৰ্তি বা গণেশ শিল বুলি কয় আৰু ইয়াকে মান্যতা প্ৰদান কৰি আহিছে ৰাইজে। গতিকে সকলো বহু দূৰ দূৰণিৰ পৰা ভক্তবৃন্দ আহি পূজা পাৰ্বণ কৰি ইয়াৰ পৰা আশীষ মাগি যায়। গতিকে সকলোৱে মনৰ আশা মনৰ বাঞ্ছিত ফল পূৰ্ণ হয় বুলি সকলোৱে মান্যতা প্ৰদান কৰি আহিছে। আহক আমিও দৰ্শন কৰোঁ। আপোনালোকে আহক, এনেকুৱা এডোখৰ শান্তিপূৰ্ণ স্থানত আহি আপোনালোকে খন্তেক সময় যান্ত্ৰিক যুগৰ বৰ্তমান আমাৰ স্থিৰ নোহোৱা মনটোক স্থিৰ কৰিবলৈ, শান্তিপূৰ্ণভাৱে অকণমান সময় মনটো জিৰাবৰ কাৰণে আপোনালোকে এনেকুৱা আশ্ৰমত আহি অকণমান সময় মনটো সান্তনা দি নিজৰ দেহাটো জোৰাই ধুনীয়াকৈ আপোনালোকে ঘৰমুখী হ'ব পাৰে। গতিকে আপোনালোকে আহক, জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে এই আশ্ৰমত আহিব পাৰে আৰু লগতে ইয়াতে থকা মেলা কৰিব পাৰে। ইয়াতে ব্যৱস্থা কৰি দিব ইয়াৰ সেৱকজনে। গতিকে আপোনালোকে আহক আৰু লগতে মনটোক শান্ত কৰাৰ কাৰণে শান্তিপূৰ্ণ স্থানত অকণমান ভগৱন্তক চিন্তন কৰি আপোনালোকেও নিজৰ দেহটোৰ কাৰণে শান্তি লাভ কৰক। এই আমাৰ অনুৰোধ। আজিৰ ভিডিঅ' এইখিনিতে মই সামৰণি কৰালোঁ। নমস্কাৰ।